guys, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, মোৰো ভাল। এণ্ড আজি গৈ আছোঁ পিকনিক গৈ আছোঁ মামাহঁতৰ লগত আৰু মাহঁতি সেইফালে মাহঁতৰ গাড়ী আৰু আমি ইয়াত গৈছোঁ। এণ্ড গৈ আছোঁ আমি নেফানি। আপোনালোকে বহুতে নেফানি কথা জানে আৰু নেফানি বহুত গৈছে আৰু নেফানিত গৈছোঁ পিকনিক। মামাহঁত, আমি, মাহীহঁত, মহাহঁত আৰু এতিয়া গৈ আছোঁ আমি। আৰু এতিয়া ৰখিছে, কিবা লৈছে, পানী লৈছে আৰু কিবা কিবি ল'ব। আৰু ব'লক আমি গৈ আছোঁ এইফালে মাষ্ট বিশা পোৱালি, এইফালে এনাই আছে, আপা আছে আৰু এইফালে মামাহঁতি গৈ আছে আৰু গৈ আছোঁ ব'লক। আৰু এণ্ড গাইজ ৰখিছে এদিগিতে, সেইফালে ৰখিছে। উৰিয়াম ঘৰত ৰখিছোঁ। সেইফালে মাংস ল'বলৈ গৈছে, মানে মাংস লোৱা নাই আৰু আৰু চাহ খাবলৈ কিবা কিবি লৈ লৈছে। মাংস ল'ব আৰু ডিছ লোৱা নাছিলে, যিহেতু ডিছ লৈ লৈছে। এতিয়া ৰখিছোঁ আৰু মাক লৈছোঁ। এতিয়া মা বহি আছে আৰু আমাৰ গাড়ীখন এইখন য'তখনত আমি আহিছিলোঁ, আমি মানে এইখনত আহিছোঁ, মাহঁতি এইখনত আহিছে। সোমাই লওঁ। মামাহঁতে ল'বলৈ গৈছে মাংস আৰু কিবা ডিছ ল'বলৈ গৈছে। গাড়ীত বহি বহি গোটেইগালা চিপছ খাই আছোঁ গৈ মোৰ খতম। সোনকালে খা আকৌ। কেক লৈছিলোঁ, কেকো সোনকালে গৈছোঁ গোটেইগিলা খাই আৰু গোটেই কি বুলি কয় এইটো, গোটেই হেৰিগাল থৈ দিছে, পেকেটগাল থৈ দিছে। তাত জুই জ্বলাব লাগিব ন, জুই জ্বলাবলৈ কষ্ট হ'বতো তাত। আমাৰ বোলো আৰু গোটেই পেকেটগাল গোটাই থৈ দিছে, তাত জুই ধৰিবগৈ লাগিব কাৰণে। আমি পালোহি নেফানি আৰু ইয়াত মানে শিলৰ অভাৱ নাই, গোটেই শিলে শিল আৰু এইফালে দেখিছে শিল ভাঙি আছে। আৰু আমি নেফানি পালোহি আৰু বেছি দূৰ নাই, অলপমান মানে পালোহি আৰু গোটেই এইবোৰ দেখিছেনে, চাইডে গোটেই শিলে শিল। আমি পালোহি আৰু এইটো চাইডেদি নামি যাম। নামিছে লাহে লাহে। পৰিলে নামিলোঁ, পালোহি সেইফালে আৰু মই এতিয়া তাৰপৰা নামিলোঁ। সেইফালেদি মাহঁতে সেইফালে গাড়ীৰ ৰাস্তা দি আহিলে, দেখিছে কি ধুনীয়া লাগিছে। আৰু এইফালে দুটামান পাৰ্টি আছে আৰু আমাৰ আছে এইফালে, আমাৰ কোন টিকেট কৰে নাজানো। গাড়ীখন সেইফালে আহিলে, নদীখন দেখিছে কি ধুনীয়া লাগিছে। এণ্ড নামিব লাগিব, চাওঁ আৰু গাইজ এইখন হ'ল নাগালেণ্ড বৰ্ডাৰ হয়। এইটো যেনিবা নেফানি এদিগিতে নাগালেণ্ড বৰ্ডাৰ হয়। এখন দলং নতুনকৈ বনাই আছে আৰু এখন ওলমা দলং উঠিমগৈ যেনিবা। এইফালে মাহী এনাই সকলো সিহঁতি মানে হেৰি যাব হৈছে, মহা এয়া আপা মা মাহী হাই কৰি দিয়া। হাই মাহী নাগালেণ্ডৰ ব্লগত ওলোৱা নাছিলে, এইবাৰ ওলালে যেনিবা। দেখিছে কি ধুনীয়া লাগিছে, আমি এতিয়া মানে নদীত নামিমগৈ আৰু গোটেইকেইটা নদীত নামিমগৈ। সিহঁতে নামি আছে, মই যাম এতিয়া নামিমগৈ আৰু বহুত পিছল বুলি কৈছে, জানো নামি চাওঁগৈ কেনেকৈ। এতিয়া আমি চাহ খাই লৈছোঁ সকলোৱে। এতিয়া বাজিলে কেইটা, 12টা বাজিলে। আমি এতিয়া চাহ খাইছোঁ আৰু ভাত কেতিয়া খাওঁগৈ ঠিকা নাই। আৰু এতিয়া চাহ খাইছোঁ পিঠাই হেতি, বিহু বতৰ যিহেতু সেইকাৰণে পিঠাই দিছোঁ। আমি ওলমা দলঙলৈ আহিলোঁ, কিন্তু বহুত ভয় লাগিছে উঠিবলৈ। এয়া দেখিছেনে ওপৰত, আৰু বাস্তৱতে ভয় দেখাই নাই। আৰু সেইফালে ডিকুহেঁত গৈ পিনে সেইফালে পালেগৈ আৰু মাহঁতি তলত আছে। এইটো এয়া মাহঁত, আৰু উঠিবলৈ ভয় লাগিছে, কিন্তু উঠিছোঁ আৰু ফটোটো ইমান মাৰিম ভালকৈ। আৰু এইফালে ডিকুৱে গৈ আছে, ডিকুৱে আহিলা গৈ আছে।
আপাহঁতে শাক পাচলি ধুই আছে এয়া পিঁয়াজ আলু ধুই আছে এইফালে মায়ে আৰু আপাই ধুই আছে এইফালে মাংস মছলাবোৰ মেৰিনেট কৰি আছে এইফালে মাংস পুৰিবৰ কাৰণে ৰেডি কৰি আছে আৰু এইফালে আমাৰ এনাই ভাত ৰেডি কৰি আছে ধুনীয়াকৈ ভাত বনাই আছে আৰু এইফালে সকলো ৰেডি হৈ আছে ন আৰু গাইছ আমি এইকেইদিন পাহাৰত আছোঁ পূৰা ওখকৈ মানে নদীৰ ওপৰত আছোঁ আৰু এইবোৰ গোটেইবোৰ ৰবৰ গছ হয় মই আপোনাক দেখাইছোঁ ৰবৰ মানে আমি যিটো ইউজ কৰোঁ ৰবৰ সেইটো ৰবৰ গছ হয় মই নাজানিছিলোঁ মোক এতিয়া কৈছে মই আপোনাক দেখাইছোঁ এক ছেকেণ্ড এইবোৰ দেখিছে গোটেইবোৰ ৰবৰৰ গছ হয় আৰু মানে অকণমান অকণমানকৈ ওলায়ো আছে ৰবৰ মানে অকণমান অলপ দেখাইছোঁ আপোনালোকক আৰু এইবোৰ দেখিছে নদীৰ ওচৰত এইটো দেখিছে গাইছ এয়া দেখিছেনে এইটো ৰবৰ দেখিছেনে এয়া চব এয়া গোটেই গছত ওলাই আছে এনেকৈ মই দেখাইছোঁ আপোনালোকক চব এয়া এইটো দেখিছেনে গাইছ এইটো ৰবৰ এয়া আমি ওপৰত শিলৰ ওপৰত আৰু ফটো মাৰি আছোঁ ইয়াতে ধুনীয়া আৰু বহুত ভাল লাগিছে পানী আহি আছে আৰু পানী আছে মানে আৰু বহুত ভাল লাগিছে দেখিছে কি ধুনীয়া লাগিছে কি ধুনীয়া চাগে আমি পাথৰৰ ওপৰত দিয়া বাস্তৱ এইফালে মাংস বনাই আছে মাহীয়ে আৰু মাহঁতে চালাড বনাই আছে এয়া দেখিছে আমি খোৱাৰ পিছত আৰু এইফালে আৰু কেইটামান টিম আহি গ'ল মানে আমি খোৱাৰ পিছত মানে আমি অহাৰ পিছত আৰু কেইটামান আহিলে দেখিছে এইবোৰ আৰু কেইটামান আহিছে আৰু এইফালে মায়ে চালাড বনাই আছে তো গাইছ আমাৰ খাবলৈ হৈ গ'ল আৰু এইফালে সকলোবোৰ বহি ল'লে খাবৰ কাৰণে আৰু এইফালে মাহঁতে দি আছে যেনিবা আৰু এনাই মায়ে দি আছে দেখিছে ধুনীয়া ব্ৰইলাৰ মাংস এহেঁতি খাম আজি ধুনীয়া কি ধুনীয়া এতিয়া আমি খাই লওঁ তাৰপিছত লগ পাই আছোঁ খাই কৰি আজৰি হ'লোঁ আৰু আমি এই মাত্ৰ ওলমান এইটো পাৰৰ পৰা সেইটো পাৰলৈ গ'লোঁ আৰু মানে বহুত ভয়টো লাগিলে তাৰমানে হিলাই দিয়ে ডিকুৱে মানে কি হ'ল পাৰ হ'লোঁ ভিডিঅ' নকৰিলোঁ কেৱল মানে ফোনটো পৰি যাব বুলি ভয় লাগে আৰু নিজে আমি ধৰি যেতিয়া গৈছোঁ ভিডিঅ' নকৰিলোঁ সেইটো কাৰণে কাৰণ ভয় লাগিলে ফোনটো পৰিব বুলি আৰু ফোনটো পৰিলে মোক থ'বনি ফোনটো পৰি যাবৰ কাৰণে সেইফালেদি আমি বহুত ভয়ে পাৰ হ'লোঁ আকৌ ভয়ে আহিলোঁ এতিয়া যোনখন বনাই আছে নতুন দলং সেইখন দলঙৰ ওচৰলৈ আহিছোঁ আৰু ফটো মাৰিছোঁ মাহঁতে ৰবৰ বাগান চাইছিলেগৈ যিহেতু মাহঁতে ভাত বনাই আছিলে সেইকাৰণে মাহঁতে চোৱা নাছিলে তো মাহঁতে এতিয়া চাইছেগৈ আৰু মানে ইমান ধুনীয়া জেগাটো দেখিছেনে কি ধুনীয়া এনেকৈ 360 ভিউটো চাই দেখিছে কিমান ধুনীয়া ভিউ এইফালে মামাহঁতেও চাই আছে মামা এইফালে ৰিক্সাহেঁতি আছে দেখিছেনে কি ধুনীয়া লাগিছে আমি নতুন দলংখনত ফটো মাৰি আমাৰ গোটেই টিমটো দেখিছে গোটেই টিমটো আমাৰ আমি ওলমা দলঙৰ ওপৰলৈ আহিলোঁ এয়া মাহঁতে আৰু মাহীহঁতে ফটো মাৰিছে কিন্তু ভয় কৰিছে ফটো আহিবলৈ ওলমি আছে কাৰণে আমি আকৌ আহিলোঁ মানে সেইফালে গৈছিলোঁ দলঙলৈ মাহঁতি ওলমা দলঙত উঠা নাছিলে কাৰণে আকৌ আহিলোঁ কিন্তু মোৰ ফোনটো ধৰিবলৈ ভয় লাগিছে কিন্তু তাৰ বজাৰত লগাই লৈছোঁ কাৰণে অকণমান আৰু ভয় লাগিছে এয়া মাহীহঁতি আছে মাহীহঁতে ভয় কৰিছে কেনেকুৱা লাগিছে ভয় তামাম ভয় কৰিছে হিলিছে মানে ইফালৰ পৰা সিফালে মানুহ অহা যোৱা কৰি আছে কাৰণে বেছি হিলিছে এয়া দেখিছে কি ধুনীয়া ভিউ কেলা হিলাই দিছ হিলাই দিছে সেইফালৰ পৰা আমি ফটো মাৰি লওঁ এতিয়া এণ্ড গাইছ এতিয়া আমি আহিলোঁ পিকনিকৰ জেগাটোকে অকণমান চফা কৰি আহিলোঁ যিহেতু পিকনিক আমি খাই গৈ লেতেৰা কৰিব নালাগে হয়নে আৰু আপোনালোকেও পিকনিক খাই কৰি মানে জেগাটোকে লেতেৰা কৰি নথ'ব কেৱল সেনেকৈ লেতেৰা হৈ থাকিলে বেয়া আৰু আমি আহোঁতেও কিছুমানে লেতেৰা হৈয়ে আছিলে জেগাটোকি এতিয়া আমি ধুনীয়াকৈ চাফা কৰি থৈ আহিছোঁ কিন্তু অলপ ইফালে যিবোৰ মানুহে খাইছিলে চাগে চাফা কৰে নাই কৰে নাজানো কিন্তু আপোনালোকে ক'ৰবাত খাবলৈ গ'লে জেগাটোকি চাফা কৰি দিব নহ'লে লেতেৰা হয় ন সেইকাৰণে আৰু আপোনালোকে চাফা কৰি দিব দেই নহ'লে বেয়া লাগে দেখিবলৈ বেয়া লাগে জেগাটোকি আমিয়ে আহোঁ ন আকৌ বেলেগ মানুহ বেলেগৰ পৰা গাইছ ঘৰ পাই গ'লোহি আৰু এইফালে ৰকি লিঅ' ধৰিছে এইফালে বস্তু নমাই আছে সিহঁতি লিঅ' আৰু ৰকিৰ লগত খেলি আছে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছে কেনেকুৱা লাগিলে ক'ব ভিডিঅ'টো পিকনিকটো প্লেনিং কৰা হ'ল আৰু এইফালে গোটেই মাহঁতে বস্তু নমাই আছে এয়া দেখিছে গাড়ী ভাড়া বস্তু নমাই আছে চবে বস্তু নমাই আছে আৰু আজিৰ ভিডিঅ'টো ইমানেই আৰু যদি আপোনালোকে ভিডিঅ' চাই ভাল পালে লাইক কৰি দিব চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিব কেনেকুৱা লাগিছে ক'ব থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই